ওম নম শিৱায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিষী আপোনালোকক স্বাগতম জনাইছোঁ মহাপ্ৰভু এষ্ট্ৰলজি চেনেলটোলৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আহকচোন আজিৰ দিনটো সাধাৰণভাৱে জানি লওঁ। এতিয়া সময় হৈছে 3:45। যদি ভিডিঅ'টো উপভোগ কৰিব আহিছে তেতিয়াহ'লে একোটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শেষলৈকে উপভোগ কৰি থাকিব। আজি শাওণ মাহৰ 24 তাৰিখ 10 আগষ্ট মঙলবাৰ। আজি সূৰ্যোদয় হ'ব 5:14 আৰু সূৰ্য অস্ত যাব 6:12। তিথি থাকিব আজি শুক্লপক্ষৰ দ্বিতীয় তিথি সন্ধিয়া 6:24। নক্ষত্ৰ থাকিব আজি মঘা নক্ষত্ৰ দিব্যা 11:26 জন্ম। আজি যদি শিশুৰ জন্ম হয় তেতিয়াহ'লে ৰাশি হ'ব সিংহ ৰাশি, বৰ্ণ হ'ব ক্ষত্ৰিয় বৰ্ণ, গণ হ'ব ৰাক্ষগণ আৰু দশা হ'ব কেতুৰ দশা। মৃত্যে দ্বিপাদ সন্ধিয়া 6:24 গতে একপাদ দোষ। যদি সন্ধিয়া 6 পিছত মানুহজন ঢুকায় তেতিয়াহ'লে একপাদ দোষ পাব, তাৰ আগত দ্বিপাদ দোষ পাব। যাত্ৰা আজি নাই। উত্তৰ দিশে আপোনালোকে আজি যাত্ৰা বা শুভকৰ্ম নকৰিব। এতিয়া আমি যাম পঞ্চামৃত যুগলৈ। পঞ্চামৃত যুগৰ প্ৰথম টাইমটো হ'ল ৰাতিপুৱা 7:51 পৰা 10:22 দ্বিতীয় টাইমটো হ'ল 12:53 পৰা 2:34 আৰু তৃতীয় টাইমটো হ'ল 3:24 পৰা 5:04 এই তিনিটা টাইমত আপোনালোকে আজি পঞ্চামৃত খুৱাব পাৰিব। এতিয়া আমি যাম ৰাশিফল শিতানলৈ। ৰাশিফল শিতান যোৱাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। যদি ভিডিঅ'টো উপভোগ কৰিব আহিছে তেতিয়াহ'লে একোটা লাইক কৰিব, কমেণ্ট কৰিব। কমেণ্ট বক্সত ওম নম শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে অলপ স্কিপ নকৰাকৈ চাই থাকিব। আৰু আপোনালোকে এতিয়ালৈকে মোক যিখিনি মৰম দিছে আপোনালোকক নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকৈ আগলৈকে মৰম দি যাব। আপোনালোকৰ একোটা লাইক কমেণ্টে মই আগন্তুক ভিডিঅ' বনোৱাত উৎসাহ আগবঢ়ায়। আৰু আপোনালোকৰ যদি কিবা কৰ্ম বা কিবা এনেকুৱা ধৰণৰ পূজা পাঠ আদি থাকে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, মই আপোনাৰ লগত যোগাযোগ কৰি ল'ম। আহকচোন এতিয়া পলম নকৰি আমি ৰাশিফলসমূহ জানি লওঁ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। সুখ দেখা পোৱা গৈছে। ব্যৱসায় বাণিজ্যৰ উন্নতি হোৱাৰো দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষাৰ ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা, বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। বিবাহৰ দিন ক্ষেত্ৰে আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্যও ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। ব্যৱসায় বাণিজ্য, চাকৰি প্ৰাপ্তি, টকা পইচাৰ যোগো দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষাৰ ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা, বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। বিবাহৰ দিন ক্ষেত্ৰে, প্ৰেমৰ প্ৰস্তাৱ আদি ক্ষেত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। দাম্পত্য জীৱনত আপোনালোকৰ আজিৰ দিনটো সামান্য কষ্টৰ সন্মুখীন হ'ব পাৰে, অলপ সাৱধানে চাই চিতি চলিব। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। চাকৰি প্ৰাপ্তি আৰু কৰ্মত, ব্যৱসায় বাণিজ্যত উন্নতি হোৱাৰ যোগো দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা, বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। প্ৰেমতো আপোনালোকৰ আজিৰ দিনটো আনন্দ দেখুৱাইছে। বিবাহৰ দিন ক্ষেত্ৰে আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে আৰু পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্যও ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায় যদিও সামান্য টকা পইচা আপোনালোকৰ আজিৰ দিনটোত ক্ষয় ক্ষতি হ'ব পাৰে, অলপ সাৱধানে চাই চিতি চলিব। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পঢ়াত মনোযোগ, বাছনি পৰীক্ষা, অনলাইন পৰীক্ষা, উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগো দেখা পোৱা গৈছে।
প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। বিবাহৰ দিন বা প্ৰেমৰ প্ৰস্তাৱ আদি ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব গুলপীয়া। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায় আৰু ব্যৱসায় বাণিজ্য আৰু ভ্ৰমণৰ সুযোগ দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা, বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। প্ৰেমতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখাইছে, সুখ দেখুৱাইছে আৰু বিবাহৰ ক্ষেত্ৰে আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। আপোনালোকৰ শুভ সংখ্যা হ'ব 10 আৰু শুভ বস্ত্ৰ হ'ব হালধীয়া। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। আৰু কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায় যদিও সামান্য টকা পইচা বা চাকৰি প্ৰাপ্তি আপোনাৰ আজি সিমান এটা ভাল দেখা পোৱা নাযায়। চাকৰিত সিমান এটা ভাল দেখা পোৱা নাযায়। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখাইছে। উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা, বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো সিমান এটা ভাল দেখা পোৱা নাযায় আৰু প্ৰেম সম্পৰ্কত আজি আপোনালোকে আগ নবঢ়াই ভাল। দাম্পত্য জীৱনত আপোনালোকৰ আজিৰ দিনটো সুখ দেখুৱাইছে আৰু আপোনালোকৰ শুভ সংখ্যা হ'ব 9 আৰু শুভ বস্ত্ৰ হ'ব হালধীয়া। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো উপভোগ কৰিব আহিছে তেতিয়াহ'লে একো লাইক কৰিব, কমেণ্ট কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন বাটনটো দবাই দিব আৰু ভিডিঅ'টো শেষলৈকে অলপ স্কিপ নকৰাকৈ চাই থাকিব। আহকচোন আমি বাকী থকা ৰাশিকেইটা জানি লওঁ। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। টকা পইচাৰ আগমন, চাকৰি প্ৰাপ্তি আৰু আপোনাৰ মিত্ৰতা হোৱাৰ যোগ দেখা পোৱা গৈছে বন্ধুৰ লগত। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা, বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। প্ৰেমতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে আৰু বিবাহৰ ক্ষেত্ৰে আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। ব্যৱসায় বাণিজ্য, চাকৰি প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো চিন্তা বৃদ্ধি হ'ব, পঢ়াত মনোযোগ নোপোৱা হ'ব, পৰীক্ষাত আশানুৰূপ ফল নাপাব পাৰে। সাৱধানে মনোযোগেৰে পঢ়া পাতি কৰিব। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখাইছে, সুখ দেখুৱাইছে। বিবাহৰ দিন, প্ৰেমৰ প্ৰস্তাৱ আদি ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো আনন্দ দেখুৱাইছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ক্ষয় ক্ষতি হ'ব পাৰে, অলপ সাৱধানে চাই চিতি চলিব। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখাইছে। উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা, বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখাইছে। প্ৰেমতো আপোনালোকৰ আজিৰ দিনটো আনন্দ দেখুৱাইছে। বিবাহৰ দিন, প্ৰেমৰ প্ৰস্তাৱ আদি ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। আপোনালোকৰ শুভ সংখ্যা হ'ব 9 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মত আপোনালোকৰ আজিৰ দিনটো ভালে দেখাইছে আৰু ব্যৱসায় বাণিজ্য, চাকৰি প্ৰাপ্তি, টকা পইচা আগমন হোৱাৰ যোগ দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখাইছে আৰু আপোনালোকৰ আজি উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা, বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। প্ৰেমতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখাইছে। বিবাহৰ দিন ক্ষেত্ৰে আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনত আপোনালোকৰ অলপ ভয় বা বৃদ্ধি হ'ব পাৰে, অলপ সাৱধানে চাই চিতি চলিব। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে আৰু
ব্যৱসায় বাণিজ্য চাকৰি প্ৰাপ্তি আদি যোগ দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখাইছে। উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। আৰু প্ৰেমত আপোনালোকে আজিৰ দিনটো আগ নবঢ়াই ভাল, কিয়নো জামেলাৰ সন্মুখীন হোৱা দেখা পোৱা গৈছে। অলপ সাৱধানে চাই চিতি চলিব। দাম্পত্য জীৱনত আপোনালোকৰ আজিৰ দিনটো সুখে দেখুৱাইছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া। মীন ৰাশি, ৰাশি চক্ৰৰ অন্তিমটো ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্যও ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখাইছে, প্ৰাপ্তিৰ যোগ দেখাইছে আৰু ব্যৱসায় বাণিজ্য চাকৰি প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখাইছে। উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখাইছে আৰু পঢ়াত মনোযোগ বৃদ্ধি হোৱাৰো যোগ দেখা পোৱা গৈছে বা বিদেশ ভ্ৰমণৰ সুযোগো আজি আপোনালোকৰ শিক্ষা ক্ষেত্ৰে হ'ব পাৰে। আৰু আপুনি আনৰ পৰা আজি সুন্দৰ বাৰ্তাও পোৱা যোগ দেখা পোৱা গৈছে শিক্ষাত। প্ৰেমতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখাইছে। বিবাহৰ দিন, প্ৰেমৰ প্ৰস্তাৱ আদি ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া। বন্ধু বান্ধৱীসকল, আজি ৰাশিফল সিদ্ধান্ত এইখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো উপভোগ কৰি ভাল পালে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে একোটা লাইক কৰিব, কমেণ্ট কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে পূজা পাৰ্বণ আদি কিবা কৰিব লগা হয় বা কিবা সুধিব লগা হয় পূজা পাৰ্বণৰ বিষয়ে, মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই আপোনালোকৰ লগত যোগাযোগ কৰিম। আৰু যদি চেনেলটো এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ থকা বেল আইকন বাটনটো দবাই দিব। আৰু এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ পুনৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিষে আজিলৈ ল'লো বিদায়। সুপ্ৰভাত। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।